পলাই যায় এইখন গাড়ীৰ অৱস্থা নোহোৱাই আছে আজি গাড়ীখন থ'ব লাগিব অলপ পূজা চাব যায় দশমী চাব যায় একদম গাড়ী নষ্ট হৈ গৈছে গাড়ীখন অলপ থৈ দিওঁ এইফালে মাছ মাৰি আছে আমাৰ এইটো ভৰিত পচি মাছ আজি ৰুমি জুইত ভাত বনাই আছে জুইত বনাই কেনেকুৱা লাগছে ভাল লাগছে না নাই হা ঐ চাওঁ খং উঠিছে আজি জুইত বনাব দিছে কাৰণে সেইটো খং উঠি আছে আজি কিয় খং উঠিছে আজি পুৰা খং উঠি আছে কোজেৰে গুং মাৰি আছে কেনেকৈ আছা হা চাই এইফালে চাই দেচোন আজি দেখুৱাম আমাৰ অলপ খেতি আৰু দেউতাই কৰা খেতি এইটো হ'ল মূলা শাক এইটো মূলা শাক জিতাইছে এইখিনি খাব পৰা হৈছে আৰু মূলা শাক একদম পিয়ৰ মূলা শাক এইখিনি হ'ল এইটো এটা চুকা শাকটো ভালকৈ গজা নাই বৰষুণ অলপ হেৰি কৰি দিলা বেয়া কৰি দিলা তাৰপিছত এয়া আপোনাৰ লাই শাকটো খাই ভালে পায় আপোনালোকে গাহৰি মাংসৰ লগত লাই শাক মজা আৰু তাৰপিছত আছে আৰু এয়া তিতা কেৰেলা হাইব্ৰিড তিতা কেৰেলা ফুল হৈছে ফুল হৈছে আমাৰ তিতা কেৰেলা এইটো বঢ়িয়া তিতা কেৰেলা হাইব্ৰিড তিতা কেৰেলা এয়া টেঙা আমাৰ এটা নেমু টেঙা 12 মাহীয়া নেমু টেঙা থাকে আৰু আমাৰ 12 মাহে লাগি থাকে নেমু টেঙা এইটো আমাৰ চুনুমুনু মোক দেখাবলৈ ভয় কৰে এয়া আমাৰ হালধি খেতি এয়া হ'ল বাঙি এইটো এটা বাঙি লাগছি খালোঁ আমি বাঙি বহুত খালোঁ হালধি মাছত বাঙি দিয়া হৈছে তাৰপিছত এইফালে আছে আৰু গছ আছে এইফালে লগা নাই এয়া আদা খেতি কৰা হৈছে আৰু এয়া হ'ল আমাৰ খেতি পথাৰ আমাৰ বস্তিত কি আছে আপোনালোকক দেখুৱাই দিওঁ এডাল হ'ল বগৰী গাছ বগৰী ফুলছি এডাল বগৰী হাইব্ৰিড বগৰী এডাল কাজিৰঙা এই চূণ দিয়া হৈছে পোকা খাই বুলি এই গাহৰি মাত লগাইছে গাহৰি একবাৰ মাত লগাই দি থৈ আহোঁ নেমু আপোনালোকক এইবাৰ আমাৰ বস্তিখনৰ ভিতৰত লৈ যাম এটা মালভোগ ৰোৱা হৈছে কালি গুৰু জয়ন্তী আছিল তাৰপিছত মালভোগ গুৰু জয়ন্তী বুলি মালভোগ ৰোৱা হৈছে আৰু কাজিৰঙা পুলি ৰোৱা হৈছে এইবিলাক কাজিৰঙা এইবিলাক তাৰপিছত আছে এই জলফাই টেঙা এইবাৰ নতুনকৈ লাগিছে এটা দুটা লাগি আছে আৰু এই ওপৰত এইডাল হ'ল কৰদৈ আমাৰ দৰঙীয়া ভাষাত কৰ্দৈ বুলি কওঁ কৰ্দৈ তাৰপিছত এইডাল হ'ল থেকেৰা টেঙা মুঠতে আমাৰ তাত বহুত আছে বহুত টেঙা আছে এইটো আমাৰ ৰঙিলী বাই তাৰপিছত এইফালেও টেঙা কেকটো আহিছে নেকি চাওঁ তামোল লাগছে এইবাৰ বহুত তামোল লাগছে কেকটো আধা খাই ধ্বংস কৰি দিলা এইটো কেকটোৰ খেৰা টিং এইটো টিং আমি এনেকৈ বজাই দিওঁ পলাই যায় এইডাল হ'ল আমাৰ ডালিম
ডালিম লাগছি কৰে 10টামান লাগছি। বানপানী গাছডাল মৰা আনে হৈছিল, কিন্তু বহুত কিবা কিবি কৰি দমকলৰ পানী ঘৰত মাৰি হ'লেও গাছডাল ভাল কৰা গ'ল। এইডাল ডালিম গাছ। ডালিম খাব লাগে, ডালিমত বহুত ভিটামিন আছে। এডাল ডালিম। এয়া আপোনালোকে দেখিলে আমাৰ ঘৰৰ এইখিনি ঠাইখিনি। এতিয়া আপোনালোকক দেখুৱাম বেলেগ, চাই থাকক ভিডিঅ'টো। সেয়া আপোনালোকে চাই আছে অন্নপূৰ্ণা আমলখি। নাম শুনিছেনে নাজানো, কিন্তু আমাৰ তাত আছে অন্নপূৰ্ণা আমলখি। মানে হৈছে অন্নপূৰ্ণা ঘিউ বটলত আমি আমলখি থৈ দিছোঁ। এই অন্নপূৰ্ণা। আমি এতিয়া লাল চাহ খাম, লাল চাহ সোৱাদ ল'ম। এইটো হ'ল কাটা নিমকি আছে, কালি হাপামাৰা পূজাৰ পৰা আনিছোঁ। কাটা নিমকি আৰু ভিতৰত এডাল খুৰমা আছে। ৰিমি আকৌ কাটা নিমকি খাই বহুত ভাল পায়। খাব, এতিয়া হাত ভৰাই দিছে। খাব, কাগজত দিছে, প্লেট জানো নাইহে। কোনে থ'ব লাগে, মইহে থ'ব লাগে। এই থ'ব লাগে কাৰণে খং উঠি গৈছে। ঠিকে আছে দে। খা দম দিছে মোক।